আজি পিছে জ্ঞানৰ ভিডিঅ' মানে জ্ঞানে মেকআপ কৰা ভিডিঅ' আৰু ভইচ অভাৰ দি আছোঁ বেলেগেহে দেই। এয়া হৈছে এগৰাকী কইনা, দুলীয়াজানৰ জীয়ৰী আৰু যোৰহাটৰ বোৱাৰী। আৰু কইনাগৰাকীক দেখুওৱাৰ উদ্দেশ্য এটাই যে কইনাগৰাকীৰ দুটা ভিন্ন ধৰণৰ লুক আপোনালোকৰ সন্মুখত দেখুৱাবলৈ খুজিছোঁ। তাৰমানে একেজন মেকআপ আৰ্টিষ্টে এগৰাকী মানুহক কেনেদৰে মেকআপৰ জৰিয়তে ৰূপসজ্জাৰ জৰিয়তে সলনি কৰি দিব পাৰে আপোনালোকে দেখিলে আচৰিত হ'ব। এয়া হৈছে ৰিচেপশ্যন লুক, খুব ধুনীয়া লাগিছে কইনাগৰাকী। আৰু কইনাগৰাকী আচলতে কালাৰটো খুব বেছি ফেয়াৰ নহয়, কিন্তু ইমান এইবিলাক স্কিনত মেকআপ কৰিলে ইমানেই ধুনীয়া লাগে যে ভাবিব নোৱাৰে। এয়া হৈছে জোৰোণ লুক, আৰু জোৰোণত এয়া খুব কমটি গহনাৰ সৈতে গহনা কমকৈ পিন্ধাইছে, হাতত খাৰু চাৰুবিলাকো কমকৈ পিন্ধাইছে, আৰু লুকটো খুব চিম্পল চবাৰকৈ দিবলৈ যত্ন কৰা হৈছে। মই জ্ঞানৰ মেকআপৰ সেইটোৱে এটা বৈশিষ্ট্য, যিটো কথা মই খুব ভাল পাওঁ, যে দেখাত এনেকুৱা নালাগে যে খুব হেভি মেকআপ লৈছে, লাউড মেকআপ লৈছে, কিন্তু দেখিবলৈ খুব ভাল লগা হৈ থাকে। আমাৰ অসমীয়া কইনাবোৰ অকণমান মৰম লগা বিধৰ নহয় জানো? মৰম লগা একদম লাউডনেছটো মানে নাথাকে, আৰু মেকআপতো এনেকুৱা লাউড কৰিলে খুব বেয়া লাগে। কাৰণ এই গাল চালবিলাক যদি খুব কাটি কুটি দিয়া হয় তেতিয়াহ'লে এইটো মডেল নিচিনা লাগিব ন, কিন্তু কইনাবিলাকতো মডেল নহয়, কইনাবিলাক কইনাই হয়, কাৰোবাৰ ঘৰৰ লখিমী হ'বলৈ গৈ আছে, যাতে সকলোৰে যাতে মৰম লাগে তেওঁক দেখি, তেনেকুৱা ধৰণৰ লুক এটা দিবলৈ যত্ন কৰে। বিশেষকৈ জোৰোণত ডাঙৰ মানুহখিনি আহে যে, তেওঁলোকে আকৌ খুব বেছি মেকআপ চেকআপ কৰি ওলালে ভাল নাপায়, সেইকাৰণে চিম্পুল আৰু চোবাৰ লুক এটা দিবলৈ যত্ন কৰা হৈছে। গহনা গাঁঠৰি খুব বেছিকৈ পিন্ধোৱা নাই, খুব কমকৈ পিন্ধাইছে। আৰু এইখিনি হৈছে আমাৰ অসমীয়া গহনা, আমি সকলোৱে ভাল পাওঁ, ঢোল জোনবিৰি এইবিলাক আমি খুব ভাল পাওঁ, আৰু সেই গহনা পিন্ধিয়ে কইনাগৰাকীক সজাই দিছে। কেনেকুৱা লাগিছে ক'বচোন? এইগৰাকী হৈছে আমাৰ যোৰহাটৰ পুলিবৰৰ জীয়ৰী। আগৰ যে কইনাগৰাকী দেখুৱাইছিলোঁ, তেওঁ আকৌ বাংগালোৰত চাকৰি কৰি আছিলে, আৰু চাকৰি কৰাৰ ছোৱালীগৰাকীয়ে বাংগালোৰৰ সেই মেকআপ লোৱাৰ পাছতো এতিয়া জ্ঞানৰ মেকআপটো ভূয়সী প্ৰশংসা কৰিছে। সেইটো আমাৰ কাৰণে সকলোতকৈ ভাল লগা কথা। যিয়ে নহওক, এগৰাকী ছোৱালী, মই কৈছোঁৱেই যোৰহাট পুলিবৰৰ ছোৱালী, তেওঁকো জ্ঞানে এটা বেলেগ লুক দিছে। মুখবিলাক বেলেগ বেলেগ হৈ থাকে ন কইনাবিলাকৰ, কোনোবা শকত থাকে, কোনোবা ক্ষীণ থাকে, কাৰোবাৰ গালখন বেছি সুমোৱা থাকে, কাৰোবাৰ চকুকেইটা বেছি সুমোৱা থাকে। গতিকে মেকআপ আৰ্টিষ্ট এজনৰ প্ৰতিদিনে সাংঘাতিক চেলেঞ্জৰ কাম মেকআপ কৰাটো। এই কইনাগৰাকীকো ইমান সুন্দৰ লাগিছে, বিশেষকৈ কালাৰটোৱে তেওঁক তুলি ধৰিছে। আৰু এই কইনাগৰাকীৰ আকৌ জোৰোণ লুকটো কেনেকৈ দিছে চাওকচোন। জোৰোণত একদম বেলেগ লাগিছে, ৰিচেপশ্যন লুক বেলেগ, জোৰোণ লুক বেলেগ, ইমান ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে বাৰু? জ্ঞানৰ এই মেকআপৰ মই আৰু কিমান প্ৰশংসা কৰি থাকিম, সঁচাকৈ ভাল লাগে তাৰ মেকআপৰ। আৰু মেকআপ নালাগিলে আচলতে মেকআপটো বেছি ভাল লাগে। তথাপিও যিহেতুকে ৰাতি লাইটৰ তলত থাকিব ন কইনাগৰাকী, বা দিনত মানুহখিনিয়ে স্বচক্ষে দেখা পাব, গতিকে দুইটা কথা ভাবিয়ে মেকআপটো দিয়া যায়। আৰু এই কইনাবিলাকক মেকআপ কৰোঁতে এটা কথা হয়, মেকআপ আৰ্টিষ্টবিলাকে অকণমান অসুবিধা পায় কিহত জানেনে? এওঁলোকে প্ৰফেশ্যনেলি কেতিয়াও মেকআপ লৈ নাথাকে আচলতে। এতিয়া মই আপোনালোকক কাক দেখুৱাই আছোঁ সকলোৱে নিশ্চয় চিনি পাইছে। অসমত আচলতে চিনি নোপোৱা মানুহ নোলাবই নহয় জানো? এয়া হৈছে মেঘৰঞ্জনী মেধি। আৰু মেঘৰঞ্জনীৰ কথা ক'বই নালাগে, সঁচাকৈ তাই বৰ ধুনীয়া ছোৱালী এজনী, বিশেষ মেকআপৰ প্ৰয়োজনেই নহয়। কিন্তু এতিয়া মেঘৰঞ্জনী আচলতে আহিছিলে, যোৰহাটতে পাৰফৰ্ম কৰিবলৈ আহিছিলে কথক নৃত্য, আৰু মেঘৰঞ্জনীৰ মেকআপটো কৰিছে জ্ঞানে। কথকতটো জানে, আৰু ষ্টেজ পাৰফৰ্মেঞ্চ, গতিকে সেই ধৰণে চকুবিলাক আঁকিব লাগিব, যাতে এক্সপ্ৰেশ্যন দিওঁতে ফুটি উঠে, চকুৰ যিবিলাক এক্সপ্ৰেশ্যন সেইবিলাক সুন্দৰ ফুটি উঠে। গতিকে ষ্টেজ মেকআপটো আকৌ অকণমান বেলেগ হয়, অকণমান লাউড কৰিব লগা হয়, কাৰণ একদম গেলেৰীত বহা দৰ্শকজনলৈকে ধুনীয়াকৈ দেখি পাব লাগিব। আৰু মেঘৰঞ্জনী এই গেটআপটো ইমানেই সুন্দৰ লাগিছে, একদম নৃত্য পতিয়সী, কথক নৃত্য পতিয়সী যেন নিশ্চয় লাগিছে, নহয় জানো? আৰু আটাইতকৈ ভাল লগা কথা, মেঘৰঞ্জনীৰ এই গেটআপটো তাই খুব ভাল পালে। আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় জনাব।